ক'বলগীয়া একো নাই। ভাৰতীয় জনতা পাৰ্টীয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদত উলিয়াম ৰহমান ডাঙৰীয়াৰ নেতৃত্বত ৫টা বছৰ খুব সুন্দৰভাৱে কাম কৰিছে। কেউ দিশে উন্নয়নৰ আগবাঢ়িছে। সকলো জেগাতে আমি উন্নয়নৰ বন্যা বোৱাবলৈ সক্ষম হৈছোঁ আৰু আগন্তুক নিৰ্বাচন যিটো এপ্ৰিলৰ শেষত বা মে'ৰ ফাৰ্ষ্ট উইকত হ'ব, তাত আমি ২৬টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰিম। এপ্ৰিলত হোৱাৰ সম্ভাৱনা আছে নেকি? এপ্ৰিলৰ শেষৰ ফালে নহ'লে মে' মাহৰ প্ৰথম তেনেকুৱা, কাৰণ ডেট ডিক্লেয়াৰ কৰাৰ কিছুমান টাইম থাকে। সেইটো টাইমৰ ওপৰত বেছ কৰি ইলেকশ্যন কমিশ্যনে ক'ব। আমাৰ কথা হৈছে এপ্ৰিলত আমি ডিক্লেয়াৰ কৰিম। টিকট কেন্দ্ৰিক কিছু সংখ্যা দেখিবলৈ পাইছে বিভিন্ন সমষ্টিত, এজনৰ পৰা 10জনলৈকে প্ৰাৰ্থী আছে। প্ৰাৰ্থী বিচৰাটো সংখ্যাত ভাল চাই, গুড চাই। 10টা 12টা 15টা 20টা টিকেট যিজনে বিচাৰিছে, বুজা গৈছে যে আমাৰ পাৰ্টীটো শক্তিশালী। যদি কোনো নাহিলে হয় টিকেট বিচাৰি, তেতিয়াহ'লে আমি গম পাওঁ আমাৰ কমজুৰি আছে। এতিয়া যদি 10-15জনগৰাকী ব্যক্তিয়ে যদি বিচাৰি আছে, তেতিয়াহ'লে উই আৰ ভেৰি হেপী দেট আৱাৰ পাৰ্টি ইজ ভেৰি ষ্ট্ৰং। ৰাজ্যিক নিৰ্বাচন আয়োগে যিটো আমাৰ কাৰ্বি আংলং কাউন্সিল ইলেকশ্যন পাতা কৰিব খুজিছে, এইটো ইলিগেল বুলি দাবী কৰি আছে এপিচিয়ে আৰু তেওঁলোকে বিৰোধিতা কৰি আহিছে। 1952 চনৰ পৰা যেনেকুৱা ইলেকশ্যন কৰিছে কাৰ্বি আংলঙত, সেইটো গতিকে ইলেকশ্যন ইলিগেল বুলি দাবী কৰি আছে। 1952 চনৰ পৰা এতিয়ালৈকে যদি ইলিগেল হোৱা নাছিলে, এতিয়া ক'ৰ পৰা সপোন দেখিব? এইটো ইলিগেল 52 চনৰ পৰাই তেখেতসকলে আজি যিসকলে কৰিছে, মষ্টলি তেখেতসকলৰ 50-60 বছৰ বা 70 বছৰ বয়স হৈছে। যিসকলে আপুনি ক'ব বিচাৰিছে ডিমাণ্ড কৰিছে, ইমান বছৰ যিসকলে কৈছে, তেখেতসকলতো প্ৰিন্সিপাল ছেক্ৰেটেৰীও আছিলে কাৰ্বি আংলং সংস্থা আছিলে এটা সময়ত। তেখেতসকলে সেইটো ইলিগেলটো দেখি নাপালে নেকি? আজি সপোন দেখিছে ক'ৰ পৰা? কাৰ্বি আংলঙৰ সেইটো এটা সৰ্বনাশৰ কাৰণ যে যি সময়ত যিটো বস্তু কৰিব লাগে সেইটো নকৰে। 1952 চনত কনষ্টিটিউশ্যন বনাব কৈছিলে, সেই সময়ত যিটো কনষ্টিটিউশ্যন বনাবলৈ সেইটো নকৰিলে। এতিয়া সেইটোত ভুলটো আহি পেলাই এতিয়া কাৰেকশ্যন কৰিব গ'লে মানে ক'ত পাব? ইট ইজ নট পচিবল। বিৰোধীয়ে কৈছে যে কাৰ্বি আংলঙৰ বিজেপি শাসিত যি কাউন্সিল আছে, পৰিষদ আছে, তেওঁলোকৰ দিনত যথেষ্ট দুৰ্নীতি হৈছে। উল্টাকৈ কৈছে। একচুৱেলি যথেষ্ট ডেভেলপমেণ্ট হৈছে, সেইটো ক'ব লাগিছিলে। আজি যিসকলে কৈছে তেখেতসকলক মই মনত পেলাই দিব খুজিছোঁ, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন উলিয়াম ৰহমান ডাঙৰীয়াৰ নেতৃত্বাধীন যি কাউন্সিল, তেওঁৰ দিনত আমি দ্ৰুতগতিত 2016 চনৰ পৰা আৰম্ভ কৰি পেলাই 2020 চনত মেডিকেল কলেজখন আমি আৰম্ভ কৰিলোঁ। ফাৰ্ষ্ট বেচ, এতিয়া ছেকেণ্ড বেচ MBBS, এইবাৰ থাৰ্ড বেচ হ'ব। আৰু 2টা বছৰৰ পিছতে MBBS ষ্টুডেণ্ট কাৰ্বি আংলঙৰ পৰা ওলাম। কাৰ্বি আংলঙৰ পৰা টেৰৰিষ্ট উৎপন্ন হৈছিলে আগতে। কাৰ্বি আংলঙত যি হিংসা জৰ্জৰিত অৱস্থাত আমি সন্ত্ৰাস দেখিবলৈ পাইছিলোঁ। কাৰ্বি আংলঙত বন্ধৰ কালচাৰ হৈছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ দিনত কাৰ্বি আংলঙৰ পৰা MBBS ডক্টৰ ওলাব, এইটো কথা কিয়? দুৰ্নীতি হৈছে। কিন্তু MBBS ষ্টুডেণ্ট ওলাবলৈ কাৰণে এইবিলাক কাম কৰাবিলাক কিয়? এইটো দুৰ্নীতিয়ে কৰে নেকি? দুৰ্নীতি আঁতৰোৱাৰ কাৰণে এইটো সক্ষম হৈছে। ছায়েন্স কলেজ আহিলে, আজি বোকাজানৰ নিচিনা জেগাত ছায়েন্স কলেজ এটা কাৰ্বি আংলঙত প্ৰথম ছায়েন্স কলেজ। দ্বিতীয়খন গভৰ্ণমেণ্ট কলেজ আহিছে দেইথৰত কাৰ্বি আংলঙত। কংগ্ৰেছৰ দিনত কিয় আৰু এটা আনিব নোৱাৰিলে? আৰু 2টা আনিব। ল' কলেজ, BEd কলেজ আমাৰ বৈঠালাংছত এতিয়া হ'বলৈ গৈ আছে। আমাৰ এয়াৰপৰ্ট হ'বলৈ গৈছে। এইটো কৰাপশ্যন কৰি ইট ইজ এ কৰাপশ্যন। যদি ডেভেলপমেণ্ট কৰাটো, এয়াৰপৰ্ট বনোৱাটো, মেডিকেল কলেজ বনোৱাটো, ছায়েন্স কলেজ বনোৱাটো, গভৰ্ণমেণ্ট কলেজ বনোৱাটো, ITI বনোৱাটো, ৰাস্তা পদূলি বনোৱাটো, দুখীয়াক হেল্প কৰাটো কৰাপশ্যন বুলি কয়, তেনেকুৱা কৰাপশ্যন কাৰ্বি আংলঙে বাৰে বাৰে কৰে। যদি অপজিশ্যনে ভাবিছে এইটো কৰাপশ্যন, এটা কৰাপশ্যন যেতিয়া হৈছিলে কংগ্ৰেছৰ দিনত, সেইবিলাক ধৰক যিবিলাক মানুহৰ ডেভেলপমেণ্ট নকৰি কলেজৰ নামত পইচা লুটি দিছিলে, সেইবিলাক কৰাপশ্যন। আজি যদি মেডিকেল কলেজ হোৱাটো কৰাপশ্যন বুলি কয়, ছায়েন্স কলেজ হোৱাটো কৰাপশ্যন বুলি কয়, তেতিয়াহ'লে তেখেতসকলৰ চকুত কেটাৰেক্ট জন্মিছে। সেই কেটাৰেক্টৰ অপাৰেশ্যন বিজেপিয়ে কেনেকৈ কৰিব লাগে কৰি দিব। ৰাইজ আছে, ৰাইজে সেই কেটাৰেক্টৰ অপাৰেশ্যনটো ফিজ কৰিব। পৰিষদৰ নিৰ্বাচনত আপোনালোকে 26টাই জিকিম, আমাৰ কোনো টেনশ্যন নাই। ভাৰতীয় জনতা পাৰ্টীৰ যিটো ষ্ট্ৰং পজিশ্যনত আছে, কাৰণ আমি ষ্ট্ৰং পজিশ্যন, ৰাইজ ষ্ট্ৰং পজিশ্যন। ৰাইজে যিটো ডিচাইড কৰিছে, ৰাইজে উন্নয়ন বিচাৰিছে, আমি দিবলৈ সক্ষম হৈছোঁ। সেইটোৱে আমাৰ চবতকৈ বিশ্বাস যে ভাৰতীয় জনতা পাৰ্টীক ৰাইজে আঁকোৱালি লৈছে। আজি আমি এই 26টা সমষ্টিত ডিক্লেয়াৰ কৰাৰ কেপাচিটি ভাৰতীয় জনতা পাৰ্টী আছে।